নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমীয়া ফেমিলি কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ এটা খুবেই টেষ্টি আৰু হেল্ডি ৰেচিপি। এই ৰেচিপিটোৰ নাম হৈছে ক্ৰিমি ভেজ মিক্স চব্জি। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, আমি আজি বনাবলৈ শিকোঁ ক্ৰিমি ভেজ মিক্স চব্জি। এই ৰেচিপিটো বনাবৰ বাবে প্ৰথমতে মই কেৰাহীখন পাতি লৈছোঁ গেছৰ ওপৰত। কেৰাহী গৰম হোৱাৰ লগে লগে মই ইয়াতে তেল দিছোঁ। তাৰপিছত তেলখিনি মই গৰম হ'বলৈ দিছোঁ। এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তাৰপিছত তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই পিঁয়াজ দিছোঁ। মই দুটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, দুটা ডাঙৰ পিঁয়াজ, আৰু পিঁয়াজখিনি মই ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত পিঁয়াজখিনি মই ভাজিম। পিঁয়াজখিনি মই সোণালী বৰণ হোৱালৈকে ভাজিম। সেইবাবে অকণমান সময় লাগিব আমাৰ পিঁয়াজখিনি ভাজোঁতে আমাক অলম'ষ্ট 4 to 5 মিনিটছ লাগি যায়। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যাতে মাজে মাজে পিঁয়াজখিনি লৰাই থাকে, যেনেকৈ মই লৰাই আছোঁ, নহ'লে পিঁয়াজখিনি জ্বলি যাব পাৰে। সেইকাৰণে আপোনালোকে মাজে মাজে লৰাই থাকিব। আমাৰ পিঁয়াজখিনি ভাজি হৈ গ'ল। তাৰপিছত মই পিঁয়াজখিনি কাঢ়ি ল'লোঁ। এতিয়া মই এটা পেষ্ট বনাম। পিঁয়াজৰ লগত মই ল'ম 10টা কাজু আৰু 7 চামুচ দৈ। তাৰপিছত গোটেইখিনি ভালদৰে মই মিক্সিত পেষ্ট কৰি ল'ম। এয়া চাওক, মই পেষ্ট বনাই ল'লোঁ কাজু, দৈ আৰু পিঁয়াজৰ। তাৰপিছত মই এটা বাতি লৈছোঁ। ইয়াতে মই দিছোঁ হালধিৰ লগত মই দিছোঁ 2 চামুচ ধনিয়াৰ গুড়ি, 1 চামুচ জিৰাৰ গুড়ি, 1 চামুচ গৰম মছলাৰ গুড়ি আৰু ৰেড কাশ্মীৰী মিৰ্চ ৰঙৰ বাবে ব্যৱহাৰ কৰা হৈছে। তাৰপিছত মই ইয়াতে পানী দিছোঁ আৰু ভালদৰে গোটেইখিনি মছলা ঘুটি লৈছোঁ। এয়া চাওক, মই মছলাৰ ঘোল এটা বনাই লৈছোঁ। যিহেতু এই ৰেচিপিটোৰ নামেই হৈছে ক্ৰিমি ভেজ মিক্স চব্জি, আপোনালোকে আপোনালোকৰ মন পচন্দৰ চব্জি ব্যৱহাৰ কৰিব পাৰে এই ৰেচিপিটো বনাবৰ বাবে। মই আজি ব্যৱহাৰ কৰিছোঁ ফুলকবি, আলু, গাজৰ, বিন আৰু মটৰ। আপোনালোকে চব্জিখিনি এটা এটাকৈ ভালকৈ ভাজি ল'ব। চব্জিখিনি আপোনালোকে আধা সিজাকৈ ভাজিব, পূৰা ভাজি নেপেলাব। তাৰপিছত ইয়াতে অলপমান নিমখ দি ল'ব, কাৰণ নিমখ দিলে চব্জিখিনি ভাজাত সুবিধা হয়। এই একে পদ্ধতিৰে আপোনালোকে সকলোখিনি চব্জি ভাজি ল'ব। মই বিনখিনিও একে পদ্ধতিৰে ভাজি লৈছোঁ, আধা সিজাকৈ ভাজি লৈছোঁ। আপোনালোকেও সেনেকৈ ভাজি ল'ব। আধা সিজাৰ লগে লগে আপোনালোকে কাঢ়ি ল'ব চব্জিখিনি। মই বিন আৰু ফুলকবি ভাজি ল'লোঁ। তাৰপিছত মই ভাজিছোঁ আলু আৰু গাজৰ। একে পদ্ধতিৰে মই ভাজিছোঁ। ইয়াতে অলপমান নিমখ দি লৈছোঁ যাতে চব্জিখিনি সোনকালে সিজি উঠে, কাৰণ নিমখ দিলে চব্জি সোনকালে সিজি উঠে। আৰু গাজৰ আৰু আলু অলপমান সিজোতে এনেও সময় লাগে, সেইকাৰণে অকণমান সময় লাগিছে। আলু আৰু গাজৰখিনি ভাজি হৈ যোৱাৰ পিছত মই পনীৰ ভাজিম। পনীৰখিনি কিন্তু আপোনালোকে খুব সাৱধানে ভাজিব, কাৰণ পনীৰখিনি খুব সোনকালে লাগি যায়। সেইকাৰণে আপোনালোকে খুব সাৱধানেৰে ভাজিব আৰু লৰাই থাকিব মাজে মাজে পনীৰখিনি, যাতে পনীৰখিনি লাগি নাযায়। এয়া চাওক, মোৰ গোটেইখিনি চব্জি ভাজা হৈ গ'ল। মই ভাজি ল'লোঁ, পনীৰ ভাজিলোঁ, আলু ভাজিলোঁ, গাজৰ ভাজিলোঁ, ফুলকবি ভাজিলোঁ আৰু বিন ভাজিলোঁ। তাৰপিছত আকৌ মই গেছৰ ওপৰত কেৰাহী পাতিছোঁ। এইবাৰ মই এখন ডাঙৰ কেৰাহী পাতিছোঁ। তাৰপিছত ইয়াতে মই তেল দিছোঁ। তাৰপিছত তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই গৰম মছলা দিছোঁ, গোটা জিৰা দিছোঁ, গৰম মছলা দিছোঁ মই লং, ইলাচি, দালচেনি, তেজপাত আৰু গোটা জালুক। তাৰপিছত ইয়াতে মই দিছোঁ আদা নহৰু পেষ্ট। তাৰপিছত মই আদা নহৰু পেষ্টখিনি ভালদৰে ভাজি লৈছোঁ, যাতে আদা নহৰুৰ যি কেঁচা গোন্ধ, সেই গোন্ধটো নাইকিয়া হৈ যায়। ভালদৰে মই গোটেইখিনি ভাজি লৈছোঁ। আদা নহৰুখিনি ভাজি হৈ যোৱাৰ পিছত মই ইয়াতে দিছোঁ টমেটো পিউৰি। মই ঘৰতে বনাই লৈছোঁ টমেটো পিউৰি। 2টা বিলাহী লৈছোঁ, তাৰপিছত বিলাহী পেষ্ট বনাই লৈছোঁ। তাৰপিছত ভালদৰে ভাজি লৈছোঁ। টমেটো পিউৰিখিনি ভাজি হৈ যোৱাৰ পিছত ইয়াতে মই কাজু, পিঁয়াজ আৰু দৈৰে তৈয়াৰ কৰা পেষ্টখিনি দি দিছোঁ। তাৰপিছত লগতে মই দিছোঁ মছলাৰ ঘোলখিনি। এতিয়া মই গোটেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ আৰু অলপ দেৰি মই এইখিনি ভাজিম। মছলাৰ কেঁচা গোন্ধটো যাতে নাইকিয়া হৈ যায়, তেতিয়ালৈ মই এই মছলাখিনি ভাজিম আৰু তেলখিনি ওপৰত অহালৈকে মই মছলাখিনি ভালদৰে ভাজিম। এয়া চাওক, মই ভালদৰে মছলাখিনি ভাজি লৈছোঁ। তাৰপিছত ইয়াতে মই দিম 2টা পকা জলকীয়া, কাৰণ মই মছলাখিনিত অকল ৰেড কাশ্মীৰী মিৰ্চে ব্যৱহাৰ কৰিছোঁ। ৰেড কাশ্মীৰী মিৰ্চ অকল ৰঙৰ বাবে ব্যৱহাৰ কৰিছোঁ। জ্বলাৰ বাবে মই 2টা পকা জলকীয়া দিছোঁ। আপোনালোকে যদি বেছি জ্বলা ভাল নাপায়, তেনেহ'লে আপোনালোকে এটা জলকীয়া দিলেও হৈ যায়। তাৰপিছত মই এটা কৰি চব্জিখিনি ভালদৰে মছলা দি দিছোঁ। দি পেলাই মই গোটেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। পোনপ্ৰথমতে মই আলু আৰু গাজৰখিনি দি লৈছোঁ। তাৰপিছত মই বিন দিছোঁ। বিনখিনিও ভালদৰে মই গোটেই মছলাৰ লগত মিহলি কৰি লৈছোঁ। এয়া চাওক, মই ভালদৰে গোটেইখিনি মিহলি কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই দিছোঁ ফুলকবিখিনিও মই ভালদৰে পূৰা মিহলি কৰি লৈছোঁ মছলাৰ লগত। আপোনালোকে ভালদৰে মিহলি কৰি ল'ব, যাতে প্ৰত্যেকটা চব্জিত মছলাখিনি লাগে।
এয়া চাওক মই ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ মটৰ। যিহেতু মই শুকান মটৰ ব্যৱহাৰ কৰিছোঁ সেইবাবে মটৰখিনি মই অলপমান সিজাই লৈছিলোঁ ভালদৰে। আপোনালোকে কেঁচা মটৰ দিলে মটৰখিনি অলপমান ভাজি ল'লেই হয়, ভাজি পেলাই দি দিব আপোনালোকে। মই যিহেতু শুকান মটৰ ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে অকণমান বইল কৰি লৈছোঁ। এতিয়া মই গোটেইখিনি চব্জিত দি হৈ যোৱাৰ পিছত ইয়াতে মই পানী দিম সিজিবৰ বাবে চব্জিখিনি, কাৰণ আধা সিজাহে হৈ আছিলে চব্জিখিনি। এয়া চাওক মই পানী দিলোঁ আৰু নিমখ দি লৈছোঁ। নিমখ দিওঁতে অলপমান সাৱধান হ'ব, কাৰণ চব্জিখিনি দিওঁতে আপোনালোকে আগতে নিমখ দি লৈছিলে, সেইকাৰণে আপোনালোকে সাৱধান হ'ব। তাৰপিছত মই ঢাকনা মাৰি পেলাই ধুনীয়া কৰি গেছত ওপৰত থৈ দিছোঁ। মাজে মাজে আপোনালোকে ঢাকনিখন উঠাই পেলাই মাজে মাজে চাই থাকিব আৰু লৰাই থাকিব। চব্জিখিনি হোৱা যেন দেখিলে আপোনালোকে পনীৰখিনি দি দিব। তাৰপিছত আপোনালোকে ভালদৰে পনীৰখিনিও চব্জিখিনিত দিয়াৰ পিছত ভালদৰে আপোনালোকে গোটেইখিনি লৰাই ল'ব আৰু গোটেই মছলাখিনি পনীৰত লগাকৈ মিহলি কৰি ল'ব। তাৰপিছত ইয়াতে ক্ৰীম দিম। মই দিছোঁ 4 চামুচ ক্ৰীম, আপোনালোকে যিমান ইচ্ছা দিব পাৰে। তাৰপিছত ভালদৰে গোটেইখিনি মিহলি কৰি ল'ব। ক্ৰীম দিলে বেছি সোৱাদযুক্ত হয় এই ৰেচিপিটো, সেইকাৰণে ক্ৰীম দিলে বেছি ভাল লাগে খাই। এয়া চাওক আমাৰ ক্ৰিমি ভেজ মিক্স চব্জি হৈ গ'ল। আপোনালোকে ঘৰত বনাই পেলাই চাব। আৰু গাৰ্নিছৰ বাবে মই ইয়াতে ধনিয়া দিছোঁ। ধনিয়াটো অপশ্যনেল, কিন্তু ধনিয়া দিলে দেখিবলৈ ধুনীয়া লাগে। ধনিয়া দিলে গোন্ধটোও ভাল হয়। আপোনালোকে এই ৰেচিপিটো যদি ঘৰত বনাই খায় তেনেহ'লে আমাৰ কমেণ্ট বক্সত জনাব আপোনালোকে খাই কেনেকুৱা পালে। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।